ভিডিঅ'টোৰ দ্বাৰা সকলোকে নমস্কাৰ জনাই দিলোঁ। মাহঁতৰ ঘৰত আহিছোঁ মানে মাহীহঁতৰ ঘৰত নগ'লে হ'ব জানো? সেইবাবে দুদিনৰ বাবে সকলো লাগতিয়াল সামগ্ৰী লৈ ওলালোঁ মাহীহঁতৰ ঘৰলৈ যাব। মাহী ৰন্ধা বঢ়াত ব্যস্ত। এইখিনি সময়তে মই বোলো এপাক মাহীহঁতৰ খেতিখনকে চাই আহোঁ। কিনো লগাইছে এইবাৰ। ওলকবি, পালেং শাক, ৰঙালাও, তিয়হকে আদি কৰি সকলো লগাইছে। এয়া মাহীহঁতৰ ঘৰৰ পুখুৰী আৰু আমি যোৱাৰ বাবে আমাক ঘৰৰে মাছ খোৱালে। এইয়া দেখিছেনে, মাহীৰ ৰন্ধা হোৱাই নাই। মই বোলো ভণ্টিৰ লগত কমলা টেঙাকে খোৱা যাওক। সেই বুলি সকলো ৰেডি কৰি ল'লোঁ। তাৰপিছত মই মাছ পাতত দিলোঁ। মোৰ মাছ পাতত দিয়া খুবেই প্ৰিয়। সেইবাবে ভণ্টি আৰু মোৰ বাবে মাছ পাতত দিলোঁ। গোন্ধটো যে ইমান সুন্দৰ হৈছিল নহয়। দ্বিতীয় দিনা ৰাতিপুৱা চাহৰ কাপেৰে আৰম্ভ কৰি ৰাতিপুৱাৰ ভাতসাজ খাই আমি ওলালোঁ বৰমাহঁতৰ ঘৰলৈ। আমদানি